তো গাইজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব কাৰণ ইম্পৰ্টেণ্ট কথাবিলাক কৈ আছোঁ। তো গাইজ আপোনালোকে ভোট দিয়াৰ সময়ত ভাবি চিন্তি কৰি ভোট দিছে, কাক দিছে সেইটো আৰু নকওঁ। তো গাইজ মই ভাবোঁ যদি অসমত বিজেপি চৰকাৰ কৰে তেনেহ'লে আমাৰ অসমখন বেছিকৈ উন্নতি হ'ব বুলি মই ভাবোঁ, আৰু যদি কংগ্ৰেছে চৰকাৰ কৰে তেনেহ'লে আৰু বেছি উন্নতি হ'ব বুলি মই সেইটোও ভাবোঁ। কাৰণ আজি মই ক'বলৈ খুজি আছোঁ গুৱাহাটীৰ জালুকবাৰীৰ কথা। চ' দাৰাইজ আপোনালোকেতো চাইছেই গুৱাহাটীৰ জালুকবাৰীত কেনেকুৱা পলিটিক্স হৈ আছে। কংগ্ৰেছৰ যিজনী প্ৰাৰ্থী আছিলে বিদিশা নেওগ, তেওঁ এজনী সাহসী ছোৱালী আছিলে, সেইকাৰণে মই বহুত ভাল পাইছোঁ। তো আপোনালোকে চিম্পুল হিচাপে এটা ভিডিঅ' দেখাই আছোঁ। তো আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাইছে। চাওক, এজনী সাহসী ছোৱালী হ'বলৈ হ'লে এনেকুৱা হ'ব লাগে পলিটিক্সৰ ক্ষেত্ৰত। তো মই আৰু এটা কথা ক'বলৈ কৈ আছোঁ, বিদিশা নেওগ আমি সকলোৱে গমেই পাওঁ গুৱাহাটীৰ জালুকবাৰীত উঠিছিলে মুখ্যমন্ত্ৰী হৈ। মুখ্যমন্ত্ৰীৰ বিৰোধীতে খেলিব। যদি হঠাতে যদি মুখ্যমন্ত্ৰী হেৰি যায় তেনেহ'লে বিজেপি চৰকাৰ কৰিবলৈ হ'লে কোনে মুখ্যমন্ত্ৰী হ'ব আপোনালোকে কমেণ্ট বক্সত কৈ যাব। যদি গুৱাহাটীৰ জালুকবাৰীত যদি আকৌ যদি মুখ্যমন্ত্ৰী জয়ী হয় তেনেহ'লে মই ভাবোঁ গুৱাহাটীৰ জালুকবাৰীখন বেছিকৈ আৰু উন্নতি হ'ব ভৱিষ্যতে। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কাৰণ গুৱাহাটীৰ জালুকবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী যিজনী আছিলে বিদিশা নেওগ, তেওঁ এজনী সাহসী ছোৱালী, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি প্ৰাৰ্থী হয়, সিও বহুত সাহসী মুখ্যমন্ত্ৰী, আমাৰ অসমৰ মুখ্যমন্ত্ৰী। ক'বলৈ গ'লে যদি আমি ক'বলৈ যাওঁ তেনেহ'লে ভাৰতৰ ভিতৰত দ্বিতীয়জন মুখ্যমন্ত্ৰী হিচাপে মই বুলি ভাবোঁ। কাৰণ পৰৱৰ্তী যদি প্ৰধানমন্ত্ৰী হয় তেনেহ'লে আমাৰ অসমৰ পৰা আমি বিচাৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমি সকলোৱে বিচাৰোঁ যাতে আমাৰ অসমৰ পৰা এজন প্ৰধানমন্ত্ৰী হয়। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে তো আপোনালোকে কমেণ্ট বক্সত ক'ব, আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব।